ফ্ৰেন্ডছ অংশুকীৰ পৰিধিৰ অন্য এটা ভিডিঅ'লে আপোনালোকক স্বাগতম। বা 7 বজাতে স্কুল গ'ল, তাইৰ মৰ্ণিং স্কুল আছিল যিহেতু, আৰু মই শুই উঠিয়ে মোৰ নিজৰ ডিউটিখিনি কৰি লৈছোঁ। আৰু দিনটোত এইকেইটাই মোৰ কাম, আৰু সদায় এইকেইটা কাম মই কৰিবই লাগে। মোৰ অলপ গা বেয়া থকাৰ বাবে এইকেইদিন ভিডিঅ' দিয়া হোৱা নাছিলে। ইপিনে গৰমটো দেখিছেনে কেনেকুৱা ৰ'দ, আৰু এইকেইদিন একেৰাহে এনেকুৱাই ৰ'দ হৈ আছে নহয়নে? ইপিনে মাহঁত ৰাতিপুৱাই গছৰ তলত বহি লৈছে। ইমান গৰমত আৰু কি কৰিব, উপায় নাই। কিন্তু এই গছৰ তলত ধুনীয়া লাগি গৈছে। তাৰে পিছত মই গা পা ধুই আহিলোঁ, কাৰণ মাইনা বা অহাৰ কথা আছিল। আৰু 10:30 বজাতে তাই পালেহি আহি। মাইনা বাই মেকআপৰ কোৰ্চ এটা কৰি আছে, আৰু তাইৰ এক্সাম আছে। সেইবাবে তাই মোৰ তাতে প্ৰেক্টিচ কৰিবলৈ আহিছিল, আৰু আহিয়ে তাই নিজৰ কামত লাগি গ'ল। এয়া চুলি ষ্ট্ৰেইট হৈ আছে। ইপিনে বাও স্কুলৰ পৰা আহি পালি। কি কাম? প্ৰিপাৰেচন চলি আছে তোমাৰ বিয়াৰ কাৰণে। ভিডিঅ' কৰিছেনে নাই? কৰিছে। আৰু হেয়াৰ ষ্টাইলৰ পাছত অৱশেষত মুখত প্ৰলেপ আৰম্ভ কৰিছে। এয়া নাজানো কেনেকুৱা দেখা হয়গৈ, তাইও বিগিনাৰহে, নতুনকৈ শিকিছে, আৰু প্ৰথম মোৰ মুখতেই প্ৰেক্টিচ কৰিছে। চ' তাইও ভয় খাই আছিলে ৰিজাল্টটো কেনেকুৱা হয়। বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাবচোন, আৰু আপোনালোকে কৈ দিব তাইৰ প্ৰথম ট্ৰাই কেনেকুৱা হৈছে। আৰু এইটো মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু তাই প্ৰথম কৰিছে যদিও যথেষ্টখিনি ভাল হৈছে, নহয়নে বাৰু? আৰু গৰমত এনেকৈ সাজি মেলি দুখনমান ফটো উঠিলোঁ। চ' আজিলৈ ইমানেই, লগ পাম আকৌ নেক্সট ভিডিঅ'ত। বাই বাই।